एवरीवन वेलकम बैक टू माय चैनल मोर चैनलर अन्य एटी भिडिओले आपनालोक सकलोके स्वागतम जनाइছো। আজি মই লৈ আহিছো তিয়হৰ ভাজি মানে তিলেৰে দিয়া তিয়হৰ ভাজি। ইয়াত মই আলু এটা আৰু তিয়হ দুটা মিডিয়াম সাইজৰ মিহি মিহিকে কাটি ললো আৰু লৈছো এ তিল আৰু কেঁচা জলকীয়া পাঁচফোৰণ অকণমান হালধি আৰু এটা সৰু সাইজৰ পিয়াজ মিহি মিহিকে কুটি লৈছো আৰু লৈছো অকণমান নিমখ আৰু গোটা জিৰা। এতিয়া এইখিনি আমি এখন কেৰাহীত বহাই দিম। আহক ৰেচিপিটোৰ মাজতে আমি আগবাঢ়ো। এতিয়া এখন কেৰাহী গৰম হ'বলৈ দি মই ইয়াত তেল দিয়াৰ পিছত পাঁচফোৰণ আৰু জিৰা জলকীয়া আৰু পিঁয়াজখিনি দি ললোঁ। ইয়াত তেলৰ পৰিমাণ তেনেই কম দিলেই হৈ যায় এখন ভাজিত। এতিয়া আমি এইখিনিত তিয়হখিনি দি দিম। ইয়াৰ পিছত মই হালধি আৰু নিমখখন দি ললোঁ ইয়াত। তাৰপিছত এইখিনি আমি ভালদৰে লৰাই ঢাকনখন দি দিম। এইখিনি এতিয়া ভালদৰে সিজি আছে। অলপ পিছত আমি ইয়াত তিলখিনি এড কৰি দিম। এইখিনি এতিয়া গোটেইখিনি সিজি গ'ল। এতিয়া মই ইয়াত তিলখিনি এড কৰি দিম। এয়া প্ৰায় হৈ গ'ল। তিলখিনি দিয়াৰ পিছত 5 মিনিটমান আমি এনেদৰে ফ্লেমত একেবাৰে কম ফ্লেমত ৰাখিম। তাৰপিছত লৰাই পেলাই ঢাকন দি দিম আমি। আমাৰ হৈ যাব এইখিনি ৰেডি। আপোনালোকে বনাই খাব পাৰে। তিলখিনি ইয়াত দি খালে ভাল লাগে। তিল যিহেতু আমাৰ চুলি বা ছালৰ কাৰণেও ভাল, সেনেকৈ দি বনাই চাব। এয়া মোৰ সম্পূৰ্ণ হৈ গ'ল তিলেৰে বনোৱা তিয়হৰ ভাজি। খাবলৈ খুব ধুনীয়া হয়। আপোনালোকে যদি বনাই খোৱা নাই এনেদৰে বনাই খাব। আৰু তিল দিয়াৰ কাৰণে ইয়াৰ টেষ্টটো বেছি ভাল লাগে ভাজিখনত। তিয়হখিনি ভাজি হোৱাৰ পিছতহে মই তিলখিনি ব্যৱহাৰ কৰোঁ লাষ্টত একেবাৰে। যদি আমাৰ এই ৰেচিপিটো আপোনালোকে ভাল পাইছে, লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আজিলৈ আহোঁ। ধন্যবাদ।